ইমান সোনকালে কাম কৰি দিনটো আজৰি নাপাওঁ। ৰাম ৰাম ৰাম, ফুচুকা আহিবলেই হ'ল, ভাতকেইটাকে পাতি দিওঁ পাই। এইটোৱে গোটেই কাম বহাবহি আৰু আহি ইটো সিটো কৰি। ৰাম ৰাম, ফুচুকা ইমান ডাঙৰকে চিঞৰিছ যে, মই নুশুনো বুলি ভাবিছ নেকি? হা, কি হ'লতো? হেৰি মা, মানে বৰ ডাঙৰ কথা, আমাৰ স্কুলত মানে কম্পিটিশ্যন আছে, গাৰ্জেনবোৰে চবেই নাচিব, আপুনিও নাচিব লাগিব। কিহৰ কম্পিটিশ্যন ফুচুকা? মই নাচিব লাগিব। এইবাৰ হেনো আমাৰ মা দেউতাক টেলেণ্ট চাম বুলি কৈছিলে লিলি মিছে। মই দেখোন একো নাচিবই নাজানো আকৌ। এই ফুচুকা থাকোঁতে নচাৰ কিহৰ টেনশ্যন, মই চব শিকাই দিম। অঁ হয় নেকি? তই শিকাই দিবি? হ'ব দে, নহ'লে মই আকৌ বহুত দিন নচাই নাই নহয়। তই শিকাই দিবি যদি এবাৰ কঁকাল ভাঙিম আৰু নাচি নহ'লে। অ'কে, তেন্তে কাইলৈৰ পৰা ফুচুকাৰ মিছন আৰম্ভ। মিছন ডান্স শিকাই। এতিয়া যা, নহ'লে তই হাত মুখকেইটা ধুই লগে যা, মই তোলে ভাত বাঢ়ো আৰু। ভাতো হৈছে আৰু যা। কাইলৈ মা ডিস্কো ভণ্টি শিকাই দিওঁ নি বাৰু? ডিস্কো ভণ্টি নাচিবা।